মই তোমাক বহুত আমনি কৰোঁ ন। সকলো সময়তে তোমাৰ সৈতে কাজিয়া কৰিও থাকোঁ, এনেই তোমাৰ লগত খঙো কৰি থাকোঁ, কথাই প্ৰতি তোমাক বহুত কষ্ট দিওঁ ন। আনকি তোমাক বেলেগ কাৰোবাৰ সৈতে কথাও পাতিব নিদিওঁ। কিন্তু তুমি এবাৰো ভাবি চাইছানে মই কিয় এনেকুৱা কৰোঁ? কিয় তোমাৰ সৈতে ইমান খং কৰোঁ, তোমাৰ লগত ইমান অভিমানো কৰোঁ? কাৰণ মই তোমাক বহুত বেছি ভাল পাওঁ, তোমাক নিজৰ কৰিব বিচাৰোঁ। আজি তোমাক ইমান কথাৰ কোৱা এটাই কাৰণ, মই তোমাক বুজাব বিচাৰোঁ যে মই তোমাৰ কাৰণে পাগল। মই তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, মই তোমাক ন বহুত ভাল পাওঁ। আৰু মই বিচাৰোঁ যে তুমি সদায় সময় থাকোঁতে মোক বুজি লোৱা, নহ'লে এনেকুৱা এটা সময় আহিব যেতিয়া তুমি মোক ভাল পাবলৈ পাগলৰ নিচিনাকৈ বিচাৰি ফুৰিবা, আৰু তেতিয়া তুমি খুব কান্দিবা আৰু ক'বা এটা পাগল আছিল যিটোৱে পাগলে নেকি মোক বহুত ভাল পাইছিল। কিন্তু তেতিয়া আৰু মই এই সংসাৰত নাথাকিম। মৰমে কিয় থাকে অভিমান কৰি।